আজি আমি সাম বদমাছ রুল ওকে অলরেডি চ্যানেলত ইয়ার উপর ভিডিও এটা আছে এর রিভিজন কারণ ম্যাথছত তো আমি গম পাওয়ে রিভিজনে মাস্টার কি ওকে যিমান আমি রিভিজন করিম হিমান আমি পারফেক্ট হয়ে গই থাকিম সো বদমাছ রুল প্রত্যেক বছরে এক্সাম যেতিয়া দিবা বদমাছ মানে এটোৰ পৰা এটা কোয়েশ্চন আহে এটা দুটা কোয়েশ্চন আহে প্রত্যেক বছর এই বছৰৰ কোয়েশ্চন তুমি যদি চোৱা এই বছৰো তুমি পাবা হ্যাঁ সো বদমাছটো একেবাৰে ইজি প্ৰথম বদমাছটো আমি ব্রেকডাউন কৰি কিনে চাব লাগিব বি মানে ব্রেকেটও তিনটা টাইপত থাকে এটা স্মল ব্রেকেট বুলি কয় স্মল ব্রেকেট এটো এক নম্বৰ ব্রেকেট বুলি ধৰি লয় এক নম্বৰ ব্রেকেট মানে এনেকা টাইপত থাকে ঠিক আছে আৰু কার্লি ব্রেকেট এনেকা দুই নম্বৰ থাকে আৰু এটো তিন নম্বৰ ব্রেকেট এটো আটাইতকৈ ডাঙৰ ব্রেকেট সৰু ব্রেকেট তাতকৈ অলপ ডাঙৰ এটো ডাঙৰ মানে এক নম্বৰ দুই নম্বৰ তিন নম্বৰ ব্রেকেট বুলি ধৰি লোৱা ঠিক আছে তো বদমাছ তাৰপিছত ও মানে ওর হয় ওর এনেকা যদি কবাত থাকে তো ওরটো আমি চাব লাগিব ঠিক আছে তাৰপিছত প্ৰথম চাই লোৱা মানে এইবিলাকৰ মিনিংটো কি ডি মানে ডিভিজন মানে হৰণ এম মানে মাল্টিপ্লিকেশন ওকে এ মানে এডিশন এন্ড এস মানে সাবট্ৰেকশন তো অ্যাকর্ডিং টু বদমাছ রুলৰ মতে কি হয় আমি সদায় প্ৰথমে বি পাৰ্টটো কৰিব লাগে যদি কেনেবাকে হেৰু মানে আপোনাৰ তোমাৰ ক্যালকুলেশনটো যদি ব্র্যাকেটৰ পাৰ্টটো আছে তো ব্র্যাকেট মানে বি ফর ব্র্যাকেটৰ পাৰ্টটো আমি প্ৰথমে কৰিব লাগে আর ব্র্যাকেটতো আমি কোনটো প্রথমে কৰিব লাগে এইটো এনেকা যদি ব্র্যাকেটটো থাকে এইটো ফার্স্টত হ'ব সেকেন্ড এইটো ব্র্যাকেট হ'ব থার্ড এইটো ব্র্যাকেট হ'ব যেতিয়া ব্র্যাকেট পার্ট কৰি কিনে আমি হ্যাক কৰিম ওর পার্ট কেনেবাকে আছে নেকি হেৰু চাম ঠিক আছে ওর পার্ট বলে আছে তো ঠিক আছে নাই যদি নাই তাৰপিছত নাই থাকিলে আমি ডিভিজন পার্ট হৰণ কৰিম তাৰপিছত পূৰণ শেষ হোৱাৰ পিছত প্লাস কৰিম তাৰপিছত মাইনাস কৰিম এইটো ফৰ্মুলাটো বহুত ইম্পর্টেন্ট ইয়াত যদি আমি এটা গন্ডগোল কৰো তেন্তে ইয়াৰ এনসারটো বেলেগ ওলাব ঠিক আছে তো আমি সিম্পল এক্সাম্পল লৈ চালে আমি গম পাম মানে ইয়াৰ এনসারবিলাক কি ওলাব ঠিক আছে ধৰি লও এনেকা আছে এনেকা কিবা এটা দিয়া আছে তো ইয়াত আমি দেখিলো প্লাস মাইনাস কিবা প্লাস মাইনাস পূরণ হরণ এনেকা দিয়া আছে না এতিয়া যেতিয়া এনেকা টাইপৰ কোয়েশ্চন আহে প্লাস মাইনাস পূরণ হরণ এনেকা টাইপৰ কোয়েশ্চন আহে তেতিয়া অ্যাকর্ডিং টু বদমাছ আমি প্ৰথম বি পার্টটো চাব লাগে বি মানে ব্র্যাকেট আছে নেকি তো আমি ইয়াত দেখিছো ব্র্যাকেটটো নাই ঠিক আছে তো ব্র্যাকেটটো গল ওর পার্ট কিবা আছে নেকি ওর মানে কবাত ওর সো লিখা আছে নেকি নাই গল হয় না এর পার্টটো ওর নাই যেতিয়া নাই তেতিয়া নেক্সট কি আহে তাৰপিছত কি আহে ডিভিজন ডি আহে হরণ তো হৰণটো আছে নেকি প্ৰথম চাব লাগে তো হৰণ থাকিলে আমি হৰণৰ পাৰ্টটো প্ৰথমত কৰিব লাগে বাকি পাৰ্ট এজ ইট ইজ লিখিব মানে আমি লিখিব লাগিব ঠিক আছে তো হৰণটো আমি ইয়াত দেখিছো ঠিক আছে তো এই হৰণৰ পাৰ্টটো আমি প্ৰথমত কৰিব লাগিব বাকি পাৰ্ট এজ ইট ইজ সেম টু সেম আমি লিখিব লাগিব তো বাকি পাৰ্ট মানে এইবিলাক যিমানখিনি পাৰ্ট আছে আমি সেম টু সেম লিখিব লাগিব ঠিক আছে 15 টু 15 ভাগে লিখা 2 টু বাকি এইটো 2 আছে 2 ইনটু এরো লিখিলো সেম টু সেম এরো লিখিলো ঠিক আছে এতিয়া 3 3 হরণ কৰিলে কিমান হৈ যাব একবাৰ যাব হয় না একবাৰ দিলো আমি বাকি পার্ট এইবিলাক পাৰ্টও আমি সেম টু সেম লিখিম এতিয়া কি আহিব এতিয়া ইয়াত কি আছে মাইনাস প্লাস মাইনাস পূরণ আছে তো প্লাস মাইনাস পূৰণৰ ভিতৰত কোনটো প্ৰথমত হ'ব পূৰণটো হ'ব প্লাস মাইনাসৰ প্ৰথমত পূৰণ হ'ব তো পূৰণটো ইয়াত আছে আৰু ইয়াত আছে ঠিক আছে তো 15 বাকি পার্ট সেম টু সেম থাকিব ঠিক আছে 15 মাইনাস 2 এগুণ 2 হবো মাইনাস 21 হবো ঠিক আছে এতিয়া অনলি ইয়াৰ ফালে প্লাস আছে মাইনাস আছে এতিয়া প্লাস বা মাইনাস এনেকা যদি এনেকা অনলি প্লাস মাইনাস এনেকা থাকে তেন্তে আমি চাব লাগে কাৰ চিন প্ৰথমত একি আছে এই দুটা সংখ্যাৰ চিন একি আছে হয় না এই দুটা প্লাস কৰা 15 মাইনাস প্লাস হয়তো হয় না মাইনাস প্লাস হয় এই দুটাৰ চিন আমি অলরেডি আগৰ ক্লাছতো ডিসকাস কৰি আহিছো বা প্লাস মাইনাস এনেকা যদি থাকে কাৰ চিন সেম থাকে হেটো আমি প্ৰথম চাব লাগিব তো এই দুটা দেখিলে এই দুটা সংখ্যাৰ চিন সেম আছে মাইনাস আছে সো সেম থাকিলে কি হ'ব প্লাস হ'ব তো মাইনাস কি হ'ব প্লাস হ'ব প্লাস কৰা দুটা কিমান হ'ব 23 হ'ব 2 আৰু 21 প্লাস কৰিলে 23 হ'ব 23 ৰ আগফালে প্লাস বহিব নে মাইনাস বহিব মাইনাস বহিব ডাঙৰটো আগফালে এই দুটাৰ ভিতৰত ডাঙৰটো আগফালে মাইনাস বহিব এনসার আগফালে মাইনাস বহিব বুজি পাইছা না তাৰপিছত এতিয়া কি দেখিলো আকৌ 15 মাইনাস 23 15 পৰা তো 23 মাইনাস কৰিব নোৱাৰি 23 পৰা হে 15 টো মাইনাস কৰি হয় না তো এতিয়া 23 পৰা 15 টো মাইনাস কৰা কিমান হ'ব এইটো 8 হ'ব
এতিয়া এইটোৰ আগফালে কি প্লাছ বহিব নে মাইনাছ বহিব মাইনাছ বহিব কাৰণ ডাঙৰটোৰ আগফালে মাইনাছ আছে এইটো বহিব ঠিক আছে এতিয়া প্লাছ মাইনাছৰ যদি আপোনালোকৰ প্ৰব্লেম লাগে আপোনালোকে আগৰ ভিডিঅ' চাব লাগিব তেতিয়াহে হ'ব ঠিক আছে আগৰ ভিডিঅ'ত অলৰেডি আমি ইয়াৰ ওপৰত আমি বেছিক নলেজ আমি ডিছকাছ কৰিছোঁ সো সেইখিনি ভিডিঅ' আপোনালোকে পাৰ্ট 1 পৰা চোৱাৰ পিছতে এইবিলাক ভিডিঅ' চালে আপোনালোকৰ অলপ কনফিউজন দূৰ হ'ব নহলে আপোনালোকে ডাইৰেক্ট এইটো ভিডিঅ' যদি চাইছে অলপ মানে আপোনালোকৰ অসুবিধা হ'ব পাৰে ঠিক আছে এইটো এনেকা টাইপৰ কোৱেশ্চন এনেকা টাইপৰ যদি কোৱেশ্চন আহে এনেকা টাইপত আমি সলভ কৰিব লাগে ঠিক আছে এক দুটা আমি ব্ৰেকেট দি কিনে চাম ব্ৰেকেট দি কিনে চাম ঠিক আছে দুই তিনটা আমি কোৱেশ্চন চাই দিলে আমাৰ কনফিউজন দূৰ হৈ যাব সাপোজ ধৰি লোৱা এইটো 2 ইনটু ব্ৰেকেটৰ ভিতৰত আছে সাপোজ ধৰি লোৱা 3 ইনটু 6 দিয়া আছে ডিভাইড বাই 9 মাইনাছ 2 এনেকা কিবা এটা দিয়া আছে ধৰি লোৱা এনেকা টাইপৰ দিয়া আছে ঠিক আছে এনেকা টাইপৰ দিয়া আছে এতিয়া সদায় আমি কি হল তাৰপিছত ইয়াত দেখিছো পূৰণ আছে ব্ৰেকেট আছে হৰণ আছে মাইনাছ আছে হা না এইবিলাক আছে আধাতকৈ প্ৰথমত কোনটো হ'ব একৰ্ডিং টু বদমাছ ব্ৰেকেট হ'ব একৰ্ডিং টু বদমাছ ৰুল ব্ৰেকেট হ'ব ব্ৰেকেট দেখিলে আমি প্ৰথম ব্ৰেকেটৰ পাৰ্টটো কৰিব লাগে ব্ৰেকেট ক'ত আছে ইয়াত আছে এই পাৰ্টটো প্ৰথম হ'ব বাকি পাৰ্ট আমি এজ ইট ইজ সেম টু সেম লিখিম ঠিক আছে 2 লিখিম ইনটু তাৰপিছত এই ব্ৰেকেটত কি আছে 6 3 গুণ কিমান হ'ব 18 দিলো মাইনাছ এইটো ডিভাইড 9 আছে এনেকা দিলো এটা কি হ'ব পূৰণ আছে মাইনাছ আছে প্লাছ আছে আৰু হৰণ আছে কোনটো হ'ব প্ৰথম হৰণটো হয় প্ৰথমত এইবিলাকৰ সব পূৰণ প্লাছ মাইনাছ আগফালে হৰণ হৰণ আগত হয় হৰণ এই দুটাৰ মাজত হৰণ আছে তো 9 18 হৰণ কৰা এটা বাকি পাৰ্ট সেম টু সেম হয় না তো 2 ইনটু 9 18 হৰণ কৰিলে কিমান বাৰ যাব দুইবাৰ এনেকা হ'ব বুজি পাইছা এতিয়া ইয়াত কি আছে মাইনাছ আৰু পূৰণ আছে কোনটো হ'ব প্ৰথম মাইনাছ আৰু পূৰণৰ আগত সদায় আগত পূৰণটো হয় তো পূৰণটো কৰা 2 দুগুণ কিমান হ'ব 4 মাইনাছ 2 এতিয়া 4 পৰা মাইনাছ 2 মাইনাছ কৰিলে কিমান হ'ব 2 হ'ব বুজি পালা ব্ৰেকেট থাকিলে এনেকা হ'ব ঠিক আছে বদমাছৰ আপোনালোকে তোমালোকে নেটত মানে চাৰ্ট জিপিটি মাৰি চাবা বদমাছ ৰুল এনেকা কোৱেশ্চন কেইটামান দিয়া তাতে ধেৰ কোৱেশ্চন দি দিব প্ৰেক্টিছ কৰি গৈ থাকিবা মানে কৰিব পাৰিবা তাবা ঠিক আছে মানে বদমাছ ৰুলটো প্ৰত্যেক বছৰ আহে মানে এইটো ৰুল আমি নাজানিলে বহুত প্ৰব্লেম হ'ব বেলেগ এটা এক্সাম্পল লৈছো সাপোজ ধৰি লও -5 প্লাছ এনেকা মই দিছো সাপোজ কিবা এটা দি দিছো 2 প্লাছ 3 ইনটু 21 প্লাছ এনেকা সাপোজ ধৰি লোৱা মই ব্ৰেকেটৰ ভিতৰত কিবা এটা দিছো ব্ৰেকেট 18 এনেকা দিয়া আছে ধৰি লোৱা এনেকা তো সদায় আমি ব্ৰেকেট প্ৰথম ব্ৰেকেটৰ পাৰ্টটো কৰিব লাগে হা না প্ৰথম ব্ৰেকেট পাৰ্ট কৰিব লাগে ব্ৰেকেটটো আমি দেখিছো দুটা ব্ৰেকেট আছে ব্ৰেকেট পাৰ্ট দেখিলে আমি সদায় প্ৰথম এইটো ব্ৰেকেট হ'ব প্ৰথম ব্ৰেকেট তাৰপিছত এইবিলাক হ'ব হয় না তো প্ৰথমে ব্ৰেকেট দেখিছো ব্ৰেকেটটো কেইটা ব্ৰেকেট দেখিছো দুটা ব্ৰেকেট দেখিছো এটা এইটো ব্ৰেকেট আৰু এটা এইটো ব্ৰেকেট তো এইটো সৰু ব্ৰেকেটটো প্ৰথম হ'ব হয় না বাকি পাৰ্ট কিন্তু সেম টু সেম আমি লিখিব লাগিব বাকি পাৰ্ট সেম টু সেম লিখা তাৰপিছত বাকি পাৰ্ট আমি সেম টু সেম লিখিছো ওকে এই দুটা এতিয়া ই কি হৈছে 3 এ 18 হৰণ কৰিব লাগে হৰণ কৰিলে কিমান হ'ব 6 হ'ব বুজি পালা না 6 কেনসেল এতিয়া চোৱা এইটো ব্ৰেকেটটো যেতিয়া হৰণ হ'ব আৰু তো নাই একো উঠি যাব ব্ৰেকেট এতিয়া এইটো চোৱা এইটো ব্ৰেকেট তুমি ওপেন কৰিলা না এইটো ব্ৰেকেটটো ক্লোজও কৰিব লাগে বন্ধ কৰিব লাগিব ঠিক আছে তাৰ পিছত ইফালে একো নাই যেতিয়া আমি এইটো বন্ধ হৈ যাব ব্ৰেকেট এতিয়া কি হ'ব প্লাছ মাইনাছ আৰু পূৰণ আছে কোনটো হ'ব পূৰণ হ'ব এতিয়া পূৰণটো বাকি পাৰ্ট সেম টু সেম থাকিব 5 প্লাছ 2 ইনটু প্লাছ পূৰণ হ'লে কিমান হ'ব 21 হ'ব প্লাছ 6 তাৰপিছত এইটো কি হ'ব প্লাছ এতিয়া গোটেইখিনি আগফালে প্লাছ 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 আছে হয় না মানে গোটেইখিনি প্লাছ কৰিব লাগিব গোটেইখিনি প্লাছ কৰিলে কিমান হ'ব 29 হৈ যাব হয় না 2 প্লাছ 21 প্লাছ 6 মানে গোটেইখিনি প্লাছ কৰিব লাগে প্লাছ কৰিলে 29 হ'ব নাই হ'ব 29 হ'ব চাগে 29 হ'ব আৰু 29 ৰ আগফালে কি বহিব প্লাছ বহিব নে মাইনাছ বহিব প্লাছ বহিব কি কাৰণে তিনটা ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো কি আছিল 21 ৰ আগফালে প্লাছ আছিল প্লাছ হ'ব হয় নাই এতিয়া কি হ'ব -5 প্লাছ 29
এই দুটা কি হ'ব প্লাছ হ'ব নে মাইনাছ হ'ব মাইনাছ হ'ব হয় নাই কাৰণ দুটা আগফালে বেলেগ বেলেগ চিন আছে প্লাছে মাইনাছে মাইনাছ হ'ব মাইনাছ কৰিলে কি হ'ব 24 হ'ব 24 হ'ব ঠিক আছে 24 আগফালে প্লাছ হ'ব নে মাইনাছ হ'ব প্লাছ হ'ব কাৰণ ডাঙৰটো আগফালে প্লাছ আছে এইটো হ'ব হয় নাই বুজি পাইছে এইবিলাক কুৱেশ্যন এনেধৰণে আমি ট্ৰাই কৰি গৈ থাকিব লাগিব আৰু এটা বা দুটা আমি লাষ্ট চাম অলপ তাৰপিছত বদমাছ ৰুল আমাৰ ক্লোজ হৈ যাব কুৱেশ্যন আগত কুৱেশ্যন কিবা আছিলে নি আগত ঠিক আছে চাব ধৰি লওক 43 এনেকুৱা আছে না ঠিক আছে এতিয়া এইটো কুৱেশ্যনটো কি কৰি ইয়াত আমি সদায় প্ৰথম ব্ৰেকেট হ'ব হয় নাই প্ৰথম ব্ৰেকেট হ'ব আটাইতকৈ সৰু ব্ৰেকেটটো প্ৰথম হ'ব সৰু ব্ৰেকেট মানে এইটো সৰু ব্ৰেকেটটো দেখিছে এইটোৰ ভিতৰত যিমানখিনি আছে সেইটো কাম আমি প্ৰথমে কৰিব লাগিব এতিয়া ইয়াত কি আছে মাইনাছ আছে প্লাছ আছে হৰণ আছে তো সদায় প্ৰথম কোনটো হ'ব হৰণৰ পাৰ্টটো প্ৰথম হ'ব বুজি পাইছা না প্ৰথম এই কামটো কৰিম ইয়াত এই সৰু ব্ৰেকেটৰ ভিতৰত যিমানখিনি সংখ্যা আছে সেইবিলাকৰ পাৰ্টটো কৰিম হয় নাই আৰু ইয়াতো আমি হৰণটো প্ৰথম কৰিম বাকি সেম টু সেম হ'ব 43 মাইনাছ 20 হৰণ আছে হৰণ দিয়া তাৰপিছত এইটো ব্ৰেকেট যাব মাইনাছ হৰণ কৰিম না এইটো পাৰ্টটো আমি প্ৰথম কৰিম বাকি পাৰ্ট সেম টু সেম থাকিব 16 মাইনাছ 2 এ 12 হৰণ কৰিলে কিমান বাৰ যাব 6 হ'ব হৰণ হৈ গ'ল হয় নাই এতিয়া তাৰপিছত থাকিব প্লাছ 4 ঠিক আছে এইটো ব্ৰেকেট ওপেন হ'ল ক্লোজ হ'ল এইটো ব্ৰেকেট ওপেন হ'ব এইটো ক্লোজ হ'ব এইটো ব্ৰেকেট ওপেন হ'ল এইটো ক্লোজ হ'ব ঠিক আছে এতিয়া আকৌ সৰু ব্ৰেকেটটো আছে সৰু ব্ৰেকেটটো প্ৰথম হ'ব এইটো ফাৰ্ষ্ট ব্ৰেকেট হয়তো ফাৰ্ষ্ট ব্ৰেকেট একৰ্ডিং টু বদমাছ ৰুল ফাৰ্ষ্ট ব্ৰেকেট থাকিলে আমি ফাৰ্ষ্ট ব্ৰেকেটৰ কামটো প্ৰথমে কৰিব লাগে তো এইটো হ'ব 20 ডিভাইড 18 মাইনাছ এতিয়া ইয়াত চোৱা এইটো কিমান হ'ব এইটো তোমাৰ এইটো প্লাছ মাইনাছটো অলৰেডি আমি শিকিছোঁ হয় নাই ডাইৰেক্টলি তুমি কৰিব পাৰা 16 পৰা 6 মাইনাছ কৰিলে কিমান হ'ব 10 পৰা 10 আৰু 4 যোগ কৰিলে কিমান হ'ব 14 হ'ব হয় নাই 14 লিখিলে একে চুটে হয় নাই এইবিলাক আমি অলৰেডি আগত কৰি আহিছোঁ এতিয়া শৰ্টকাট মাৰিব লাগে অলপ চলপ এতিয়া এইটো ওপেন হ'ল ক্লোজ হৈ গ'ল এইটো ঠিক আছে বুজি পালা এইটো যেতিয়া গোটেইখিনি আমি যোগ কৰি কিনে এনসাৰটো বহাই দিলোঁ তাৰপিছত তোমাৰ ব্ৰেকেটটো এইটো নাইকিয়া হৈ যাব ঠিক আছে এতিয়া আহি গ'ল সেকেন্ড ব্ৰেকেটটো কাৰ্লি ব্ৰেকেট এইটো ব্ৰেকেটটো আছে এইটো ব্ৰেকেটটো প্ৰথম হ'ব ঠিক আছে এইটো ব্ৰেকেটটো প্ৰথম হ'ব 20 ডিভাইড তো এইটো ব্ৰেকেটটো প্ৰথম হ'ব তো এইটো মাইনাছ আছে তো 18 মাইনাছ 14 আছে তো মাইনাছ কৰিলে কিমান হ'ব 4 হ'ব ঠিক আছে তো 4 হ'ল এনসাৰ হৈ গ'ল এই দুটা ব্ৰেকেট উঠি যাব এতিয়া তোমাৰ কি হ'ব এইটো ব্ৰেকেটটো ওপেন হ'ল যেতিয়া ক্লোজ হ'ব এতিয়া আকৌ ব্ৰেকেট আছে ব্ৰেকেট থাকিলে ব্ৰেকেটৰ পাৰ্টটো প্ৰথম তো ব্ৰেকেটৰ ভিতৰতো 4 এ 20 হৰণ কৰি আছে তো 4 এ 20 হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব 5 হ'ল এতিয়াতো 43 মাইনাছ 5 আছে মাইনাছে কৰিব লাগে কিমান হ'ব 38 হ'ব আৰু 38 টো প্লাছ হ'ব নে মাইনাছ হ'ব প্লাছ হ'ব ডাঙৰটো হ'লে প্লাছ চিন আছে প্লাছে হ'ব একেবাৰে হ'লে প্লাছ নহয় এনেকা বুজি পালা নাই সিম্পল বস্তু ইয়াত এইখিনি ব্ৰেকেটৰ কাম এক দুটা প্ৰেক্টিছ কৰি গৈ থাকিলে আহি যাব মানে বুজি পাইছা তো এইখিনি বদমাছ ৰুল আৰু বদমাছ ৰুলত আপোনালোকে এক দুটা ভিডিঅ' মানে আৰু চাব আমি ইন ডেপথ আগৰ ভিডিঅ'টো বহুত কুৱেশ্যন আনসাৰ প্ৰেক্টিছ কৰিছোঁ আপোনালোকে গুগলত মাৰি কিনেও চাব বদমাছ ৰুলৰ পৰা কেইটামান কুৱেশ্যন দিয়া বুলি ক'লে তাত আহি যায় অট'মেটিক আৰু সেইবিলাক প্ৰেক্টিছ কৰিব আপোনালোকে আৰু আমি মানে কি হৈছে ইউটিউবত এটা কমিউনিটি হেৰি খুলিছোঁ গ্ৰুপ না ইউটিউবত নহয় হোৱাটছআপত গ্ৰুপ এটা খুলিছোঁ আৰু তাত আমি জেনেৰেলি কুৱেশ্যন এনসাৰ ডিছকাছ কৰিম মানে মেথছ ৰিলেটেড হওক বা জিকে ৰিলেটেড হওক কুৱেশ্যন এনসাৰ আমাৰ আছে অলৰেডি 10-15টা মান কুৱেশ্যন এনসাৰ আমাৰ হাতত আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ মেথছো ডিছকাছ কৰিম গোটেইখিনি ডিছকাছ কৰিম তো চিৰিয়াছলি আপোনালোকে যদি প্ৰেক্টিছ কৰি আছে তো ঠিকে আছে কাৰণ এতিয়া মানে আপুনি ক'ব নোৱাৰে
হয় নাই এক্সাম কেতিয়া পাতি দিব আৰু এই বছৰে লাষ্ট প্ৰেক্টিছ কৰিছোঁ বুলি ধৰি মানে এনেকা প্ৰেক্টিছ কৰক হয় নাই নিজৰ কাম কৰাৰ উপৰিও অলপ আপোনালোকে পঢ়াকো টাইমটো দিয়ক কাৰণ ফিজিকেলটো আমি যেনে তেনে আমি ক্লিয়াৰ কৰি দিম হেতুটো আমি গম পাম হয় নাই মেইন বস্তু মাৰ্ক কোত ইনক্ৰিজ কৰিব পাৰি আমি অনলি ৰিটেনতহে ইনক্ৰিজ কৰিব পাৰি ফিজিকেলতো আমি যিমান কৰিলো আমি তাততো হাইফাই এক্সেলেন্ট মাৰিব ইমান এটা ইম্পসিবল হয় না আমাৰ কাৰণে ইম্পসিবল যোন এথলিটস আছে তাঁতিহে মানে কি হয় ৰানিঙত এক্সেলেন্ট মাৰিব পাৰিব কিন্তু আমি এক্সেলেন্ট দেখাব পাৰিম কোত আমি ৰিটেনতহে দেখাব পাৰিম ৰিটেন যদি আমাৰ মানে ষ্ট্ৰং থাকে আমি ডেইলি বেসিছত প্ৰেক্টিছ কৰি গৈ থাকো ৰিটেনত আমি 100% মানে আমি ডাইৰেক্টলি আমাৰ মাৰ্কক ইনক্ৰিজ কৰিব পাৰিম সো আপোনালোকে ৰেগুলাৰ ডেইলি বেসিস প্ৰেক্টিছ কৰক 100% sure মানে আপোনালোকে পাস হ'ব 100% पास हो सो थैंक यू सो मच वीडियो चोৱাৰ বাবে सो मिलते हैं नेक्स्ट वीडियो में